হয়, আমাৰ মুছলিম ছাত্ৰ সন্থা অসমৰ এই সংবাদমেলত উপস্থিত থকা আমাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, আজিৰ সংবাদমেলত উপস্থিত থকা সমূহ সতীৰ্থ সাংবাদিক বন্ধুসকল, জয় জয়তে সকলোকে আমি মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সংগ্ৰামী অভিনন্দন জনাইছোঁ। আমি আজিৰ সংবাদমেলৰ জৰিয়তে আমাৰ আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে সামগ্ৰিক আমাৰ দাবীসমূহ আমি উত্থাপন কৰিব বিচাৰিছোঁ, আমাৰ মনৰ কথাসমূহ ৰাইজৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেই উদ্দেশ্যে আচলতে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। শেহতীয়াকৈ আপোনালোকে জানে, আজি যিহেতু আমি ওদালগুৰি জিলাত আছোঁ, BTCৰ নিৰ্বাচনৰ সময়ত মুছলিম ছাত্ৰ সন্থা অসমে এপছুৰ নেতৃত্বত আৰু UPPL প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমি UPPL দলক মুকলিভাৱে সমৰ্থন আগবঢ়াইছিলোঁ। সেই সমৰ্থন আমাৰ এতিয়ালৈকেও আছে বুলি আমি জনাইছোঁ। কাৰণ UPPL নেতৃত্বাধীন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শেহতীয়া 3টা মাহে আমি দেখিব পাইছোঁ, আমাক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰায়খিনিয়েই আচলতে সফলৰ দিশত তেওঁ আগুৱাই ল'বলৈ সক্ষম হোৱা বুলি আমি দাবী উত্থাপন কৰিব পাৰোঁ। আমাৰ লগত আলোচনা আছিলে যে BTR চুক্তিৰ জৰিয়তে যাতে আমাৰ সকলো ধৰ্মাৱলম্বী লোকসকলৰ সম অধিকাৰটো তিষ্ঠি থাকে। তেনে ক্ষেত্ৰত আমি দেখিব পাইছোঁ UPPL প্ৰধান ডাঙৰীয়াৰ কাৰ্যকালত প্ৰথমতেই আচলতে যিটো হাইকোৰ্টৰ নটিছ আছিলে উচ্ছেদ কৰাৰ কাৰণে, অবৈধ উচ্ছেদ কৰাৰ যিটো সিদ্ধান্ত আছিলে, সেই সিদ্ধান্তৰ বিৰোধিতা কৰি আচলতে মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছিলে। লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনোৱাৰ পিছতে তেওঁৰ স্থিতি স্পষ্ট কৰি কৈছিলে যে নাই, কোৰ্টৰ এটা প্ৰট'কলহে আছিলে আৰু BTCত আচলতে উচ্ছেদ বন্ধ কৰিবলৈ তেখেতে সক্ষম হ'ল। তাৰপিছত আমি ধন্যবাদ জনাইছিলোঁ। গতিকে আমাক দিয়া প্ৰতিশ্ৰুতি যে তেওঁ ৰক্ষা কৰিব পাৰিছে, তাৰ কাৰণে আমি মুছলিম ছাত্ৰ সন্থাই আমি নথৈ আনন্দিত আৰু ধন্যবাদ জনাইছোঁ। কথা হ'ল, বিগত 15 বছৰে BTC এলেকাত আমাৰ সংখ্যালঘু মুছলমানসকলক দমন নীতিৰে আচলতে ভয় খুৱাই, অস্ত্ৰৰ জৰিয়তেই হওক বা ধনৰ জৰিয়তেই হওক আমাক ভয় খুৱাই তলত ৰখা হৈছিলে, আমাক বিতাড়িত কৰি ৰখা হৈছিলে, আমাৰ বিবেক শক্তিক বিকৃত কৰা হৈছিলে। তো সেই অপশক্তিৰ পৰা আচলতে মুছলিম সম্প্ৰদায়ে উঠি আহিব এটা সুযোগ পাইছে। সেই সুযোগটো আচলতে UPPL নেতৃত্বাধীন চৰকাৰখনৰ নেতৃত্বতহে পাইছে। গতিকে আমি তাক শলাগ ল'বই লাগিব। আপোনালোকে জানে, যোৱা MCLA ইলেকশ্যনত UPPL একমাত্ৰ দল, যি দলৰ পৰা নেকি আমাৰ আচলতে 5টাকৈ সমষ্টিত মুছলিম প্ৰাৰ্থী তেওঁলোকে দিছিলে। বিশেষ কাৰণবশতঃ হয়তো একেবাৰে কম সময়ৰ কাৰণে আমি এটা গঠনমূলক সঁহাৰি পাইছিলোঁ যদিও আমি জিকিব নোৱাৰিলোঁ। কিন্তু এইটো এটা সুবৰ্ণ সুযোগ পুনৰ UPPL দলৰ পৰা আমি বিচৰাত পাইছোঁ। সেয়া হৈছে আমাৰ কলাইগাঁও সমষ্টিত আমি দাবী কৰা মতে যে আমি প্ৰাৰ্থী পাইছোঁ। গতিকে তেওঁ যিহেতু একেবাৰে যুৱ শক্তিৰ লগত জড়িত থকা এজন কনিষ্ঠ ব্যক্তি, তাৰ লগত শক্তিশালী জননেতা আৰু সমাজকৰ্মী। গতিকে এনে এজন নেতাক যদি আমি দিছপুৰত পঠাব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজৰ আৰু আমাৰ যি সম্প্ৰদায়ৰ যিখিনি অভাৱ অভিযোগ দিছপুৰৰ মজিয়াত যাব BTCৰ পৰা, এই প্ৰথম সুযোগ বুলি আমি জানো। গতিকে এই সুযোগ আমি নেৰাওঁ। আৰু একেলগে আচলতে UPPLৰ যিটো বিচাৰধাৰা আমি বাৰম্বাৰ বিচাৰ কৰি পাইছোঁ যে যুৱ সমাজক আচলতে প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে UPPLে পিছ পৰি থকা নাই। আমাৰ এপছুৰ প্ৰাক্তন ছাত্ৰ নেতা আচলতে ৰতেন্দ্ৰ দৈমাৰী, তেওঁক মাজবাটত দিয়া হ'ল। মাজবাটত তেওঁক দিয়া হৈছে। তেওঁ আচলতে ছাত্ৰ নেতা হিচাপে গোটেই সম্প্ৰদায়ৰ লগত যেনেকৈ লাগি আছিলে, গতিকে তেওঁৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল কামনা কৰিছে মুছলিম ছাত্ৰ সন্থাই। আগন্তুক নিৰ্বাচনত আচলতে তেওঁ যাতে জয়লাভ কৰিব পাৰে, তাৰ কাৰণে মুছলিম ছাত্ৰ সন্থাৰ পৰা অভিনন্দন থাকে। আচলতে মুছলিম ছাত্ৰ সন্থাসকলে BTRবাসীক এটা কথা জনাব বিচাৰে, আপোনালোকে কি বিচাৰে? আচলতে দমন নীতি লাগে নে আচলতে উন্নয়ন লাগে, শান্তি লাগে? যদি দমন নীতি আৰু উন্নয়ন বিচাৰে, তেতিয়াহ'লেতো নতুনত্বক চান্স দিবই লাগিব। গতিকে মুছলিম ছাত্ৰ সন্থায়ো এই ক্ষেত্ৰত আগভাগ লৈছে যে নাই, আমি দমন নীতিৰ পৰা বাচি থাকিব লাগিব, ক'লা ধনেৰে আমাক আক্ৰমণ কৰা বন্ধ হ'ব লাগিব,
আমাক সুস্থ সমাজ লাগে, আমাক শৈক্ষিক সমাজ লাগে, আমাৰ নৈতিকতা লাগে, আমাৰ ভাতৃত্ববোধ লাগে। এইবোৰৰ ক্ষেত্ৰত প্ৰমোদ বৰাই কিন্তু আমাৰ লগত আপোচবিহীনভাৱে মিলিত হৈছে, 100% আপোচ হৈছে। গতিকে তেনে ক্ষেত্ৰত তেখেতৰ হাত শক্তিশালী কৰিবলৈ মুছলিম ছাত্ৰ সন্থাই আচলতে আগন্তুক দিনত আলোচনা মৰ্মেৰে আনুষ্ঠানিকভাৱে কিছু কথা ৰাজহুৱা কৰিব। সামগ্ৰিকভাৱে মুছলিম ছাত্ৰ সন্থাসমূহে এই নিৰ্বাচনত আচলতে কোনো এটা পাৰ্টিৰে এই চৰিত্ৰ স্পষ্ট হোৱা নাই বুলি দাবী উত্থাপন কৰে। কাৰণ এটা কথাই আপোনালোকে চাব যে গ্ৰেণ্ড এলায়েন্স কংগ্ৰেছৰ নেতৃত্বাধীন অসমত মহাজোটবন্ধন হ'ল। মহাজোটবন্ধনত এনে কিছুমান মানুহ আমি দেখিব পাইছোঁ যিখিনিও আচলতে সাম্প্ৰদায়িক ব্যক্তি, সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰে। গতিকে তেনে ব্যক্তিক যদি মহাজোটবন্ধন ৰাখিছে, সেইসকলে কি কৰিব? তেওঁলোকেতো সেই একেই কৰিব। আমি দেখিব পাইছোঁ যে শেহতীয়াকৈ আপোনালোকে জানে যে অসমত যিটো বিধানসভা যোৱা 5 বছৰ হৈ গ'ল, মুছলিমবিহীনভাৱে এখন কেবিনেট গঠন হৈছিলে। গতিকে আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে আমাৰ কেবিনেটত এজন মন্ত্ৰী আমাৰ সম্প্ৰদায়ৰ পৰা ৰখা হওক। গতিকে সেইটো ৰখা নহ'ল। পৰৱৰ্তী সময়ত যিটো চৰকাৰ গঠন হ'ব, সেই চৰকাৰত যদি মুছলিমবিহীন এখন চৰকাৰ যাতে নাহে, তাৰ কাৰণে আমি আমাৰ ভোটাৰ সমাজক আচলতে আমি সংযম হৈ সজাগ হৈ একত্ৰিতভাৱে ভোট প্ৰদান কৰাৰ কাৰণেও আমি আহ্বান জনাওঁ। আমি দাবী কৰোঁ যে এইবাৰ নিৰ্বাচনত আচলতে আমি প্ৰাৰ্থীকেন্দ্ৰিক নিৰ্বাচন খেলিম বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিটিআৰ এলেকাত আমি আচলতে UPPLৰ লগত থাকিম বুলিও আমি সিদ্ধান্তত উপনীত হৈছোঁ। বাকী বিটিআৰৰ বাহিৰত আমি এই মৌলবাদীয়ে হওক বা সন্ত্ৰাসবাদীয়ে হওক, এই যিবিলাক মানে উগ্ৰ হিন্দুত্ববাদী হওক, উগ্ৰ মুছলিমবাদী হওক, সেইসকলৰ পৰা কিন্তু আঁতৰত থাকিম বিটিআৰৰ বাহিৰত। গতিকে আমি দেখিব পাইছোঁ যে যোৱা কিছুদিনৰ পৰা BPF কংগ্ৰেছ UDFৰ মাজত এটা এলায়েন্স হ'ল। আমি এইটো এলায়েন্স বুলি মুছলিম ছাত্ৰ সন্থা নকয়, এইটো BPFৰ ওচৰত কংগ্ৰেছ আৰু ADFৰ শৰণাপন্ন হোৱা বুলিহে আমি দাবী উত্থাপন কৰিছোঁ। আমি এলায়েন্স মানে বুজি পাওঁ যে এৰাদৰাৰ মাজত এটা বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক কৰা। যদি তাকেই হয়, তেতিয়াহ'লে কংগ্ৰেছ শৰণাপন্ন কেনেকৈ হ'ল, ADF শৰণাপন্ন কেনেকৈ হ'ল? তেওঁলোকে 12টাৰ ভিতৰত এটা ছিটো ল'ব নোৱাৰিলে, তেওঁলোকে আমাক কেনেকৈ সুৰক্ষিত কৰিব? 12টা ছিটেই যদি BPFে লৈ লয়, কাইলৈ BPFৰ স্থিতি কি হ'ব সেইটো কোনোবাই ডাঠি দি ক'ব পাৰিবনে? সেয়া কিন্তু সন্দেহৰ আঁতৰত আছে। গতিকে তেনে ক্ষেত্ৰত আমি আচলতে আমাৰ ভোটাৰসকলক ভালকৈ বুজি শুনি এটা সিদ্ধান্ত ল'বৰ কাৰণে আমি আহ্বান জনাওঁ। যিহেতু কংগ্ৰেছ শৰণাপন্ন হৈছে, যিহেতু AIDF শৰণাপন্ন হৈছে, গতিকে য'ত নেকি আমি ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি 12টা বিধানসভা সমষ্টিত, তাত কিয় আমাৰ এজনো প্ৰাৰ্থী দিয়া নহ'ল? গতিকে এই কথাখিনিৰ জৰিয়তে আচলতে নুবুজাই নে যে তেওঁলোকে আচলতে মুছলিমক বাদ দি কেনে নিৰ্বাচন খেলিব বিচাৰিছে? সেয়ে ৰাইজে বিবেচনা কৰিব। শেহতীয়াকৈ আমি UPPL প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক এটা আহ্বান জনাম যে যিহেতু আপোনালোকে আমাক সন্মান জনাই কলেগাঁও সমষ্টিত কামাল আজাদ ডাঙৰীয়াক প্ৰাৰ্থিত্ব আগবঢ়ালে, আমি আৰু এটা সমষ্টি আপোনালোকৰ ফালৰ পৰা আমি বিচাৰোঁ যে বিজনী সমষ্টিটো যাতে, যিহেতু আমি বহুত পিছ পৰি আছোঁ, কেইবাবাৰো আমাৰ ওপৰত তাতে গোষ্ঠীগত সংঘৰ্ষৰ জৰিয়তে আমাক ক্ষতিগ্ৰস্ত কৰা হ'ল। গতিকে আমাৰ কমিউনিটিটোক যাতে বিধানসভাৰ মজিয়াত গোটেইখিনি সমস্যাসমূহ উপস্থাপন কৰিবলৈ এজন সুযোগ্য নেতাক তাত প্ৰক্ষেপ কৰে, তাৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। আপোনালোকক যিহেতু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোচাটো যিহেতু আলোচনাৰ পৰা আপোনালোকে বাহিৰত কি কৰিব? বাহিৰত BTCৰ বাহিৰত, BTRৰ বাহিৰত আচলতে মুছলিম ছাত্ৰ সন্থাৰ অতি কম সময়ৰ ভিতৰত এটা কেন্দ্ৰীয় কাৰ্যকৰী সভা অনুষ্ঠিত হৈ আছে অহা শুক্ৰবাৰে। গতিকে সেই সভাৰ জৰিয়তে আমি কিছু আলোচনা কৰি আছোঁ। ইতিমধ্যে আমাৰ প্ৰিমিলাৰী এটাই সিদ্ধান্ত হৈছে যে নাই, কা সমৰ্থনকাৰীৰ লগত আমি হয়তো BTCৰ বাহিৰত নাথাকিম, এইটো স্পষ্ট কথা। আমি যিকোনো দলেই নহওক আচলতে প্ৰাৰ্থীসকলক আমি চাই আছোঁ। মুছলিম ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে যদি আচলতে আমি অসমীয়া জাতি হত্যাক বচাব বিচাৰোঁ, তেতিয়াহ'লে জাতিদংগী কাৰ সমৰ্থনকাৰীৰ লগত আমি কেতিয়াও আপোচ কৰিব নোৱাৰোঁ। গতিকে BTCৰ বাহিৰত আমি কা সমৰ্থনকাৰীক আমি বৰ্জন কৰাৰো এটা যুঁজ চলি আছে। গতিকে তেনে ক্ষেত্ৰত আমি চাওঁ আমাৰ সিদ্ধান্ত কি হয়। কিন্তু এইটো স্পষ্ট কথা, কা বিৰোধিতা কৰা আৰু সংবিধানক সন্মান জনোৱা ছেকুলাৰ নেতাক মুছলিম ছাত্ৰ সন্থা সহায় কৰিব। চৰ্ত এনেকুৱা আছিলে যে আমাৰ যিটো লাফিকুল হত্যা হৈছিলে, লাফিকুল হত্যাই নহয়, অকল ওদালগুৰি খাইৰুল ইছলামৰ হত্যা, দিন দুপৰে আমাক কেইবাবাৰো আক্ৰমণ কৰি হত্যা কৰা হ'ল। এইবোৰৰ আমি ন্যায় বিচাৰিছিলোঁ। আৰু বিশেষকৈ BTC এলেকাত কি হ'ল, আমাৰ ওপৰত খালি আক্ৰমণে হয়, আমি বিচাৰ নাপাওঁ।
অকল আক্ৰমণেই হয় আমি বিচাৰ নাপাওঁ। আমাক টকাৰ বিনিময়ত 5 বছৰত 3বাৰকৈ কিনা হৈছিলে, 5 বছৰত 3বাৰকৈ কিনা হৈছিলে, কিন্তু তাৰ পিছত আমি কোনো ধৰণৰ না ডেভেলপমেণ্ট পাইছিলোঁ, না এডুকেশ্যনেলি আমি আগবাঢ়িছিলোঁ, না আমাৰ ৰাস্তা ঘাট ঠিক হৈছিলে, না আমি কালচাৰেল ডেভেলপমেণ্ট পাইছিলোঁ। আমি UPPLক আমি দাবী জনাইছিলোঁ যে আমাৰ নিৰাপত্তা লাগে। আচলতে আমি BTC বাকীৰ মুছলমান সম্প্ৰদায়টোৱে আচলতে আমি নিৰাপত্তাত ভুগি আছিলোঁ, নিৰাপত্তাহীনতাত। গতিকে আমাক নিৰাপত্তা যদি দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ লগত আছোঁ, প্ৰথম কথা। আৰু সমমৰ্যাদা লাগে, আমাক সমমৰ্যাদা দিব লাগে। UPPL প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই তেতিয়া আমাক কথা দিছিলে যে নাই, কোনো কাৰণতে ইয়াত ইকুৱেল ৰাইট ভাইলেঞ্চ নহয়, ইকুৱেল ৰাইট থাকিবই। গতিকে আপোনালোকক উচ্ছেদ কৰা নহ'ব, আপোনালোকে ইকুৱেল ৰাইট পাব। আৰু বিশেষকৈ মই মানুহ, তেওঁ কৈছিলে যে মই মানুহ যে মুছলমানসকল আচলতে পিছ পৰি আছে, গতিকে এইসকলক যাতে সকলো জাতি জনগোষ্ঠীৰ লগতে একেলগে একেটা মঞ্চতে থিয় কৰাব পাৰোঁ, তাৰ দায়িত্ব মই লৈছোঁ। তেনেকৈ কোৱাৰ পিছতে আমি আচলতে সমৰ্থন আগবঢ়াইছিলোঁ পূৰ্বৰ নিৰ্বাচনত। গতিকে আমি এই মুহূৰ্তলৈকে তেখেতৰ সেই সিদ্ধান্তত আমি উপনীতই আছোঁ, কাৰণ তেখেতে আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ তেনেকৈ উচ্ছেদ বন্ধ কৰিবলৈ সক্ষম হৈছে। তেখেতে আমাক বিভিন্ন জাতি জনগোষ্ঠীৰ ভৱন নিৰ্মাণ কৰিব বুলি কৈছে, আমাৰ ৰিচাৰ্চ চেণ্টাৰ দিব বুলি কৈছে। গতিকে এইবিলাক কথাৰ জৰিয়তে আমি দেখিব পাইছোঁ আগন্তুক দিনত আচলতে আমাৰ কমিউনিটি ডেভেলপমেণ্ট হোৱাটো নিশ্চিত। গতিকে নিশ্চিত যদি আছে তাতে আমাক দিব থ'বলগীয়া ঠাই নাই। যোৱা BTC নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাই এখন সভাত কৈছিলে যে ৰাফিকুল হত্যা 15 দিনৰ ভিতৰত আমি চৰকাৰ পৰা 15 দিনৰ ভিতৰত তেখেতক এৰেষ্ট কৰিম, কিন্তু আজি 3 মাহ হ'ল। লাফিকুল হত্যাৰ ক্ষেত্ৰত আমি বাৰম্বাৰ কৈ আছিলোঁ, আমি CBI-লৈ ঠেলিবৰ কাৰণেও কিমান চেষ্টা কৰিলোঁ আপোনালোকে জানে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোটেইখিনি কথাই আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। আচলতে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে ইয়াৰ আচলতে কালপিট যিসকল আছে ইতিমধ্যে আমি জানিব পাৰিছোঁ, প্ৰায় চিনাক্তকৰণ হৈছে বুলি আমি ইণ্টেলিজেঞ্চৰ পৰা জানিব পাৰিছোঁ। যদি চিনাক্তকৰণ হৈছে কিন্তু ৰাজহুৱা হ'ব লাগে আৰু পানিছমেণ্ট পাব লাগে, আচলতে ৰাজহুৱাভাৱে পানিছমেণ্ট পাব লাগে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু তেওঁৰ কোড অফ কণ্ডাক্ট লাগি গ'ল তেওঁৰ চৰকাৰক আমি এতিয়া নকওঁ। আগন্তুক যোনখন চৰকাৰ আহিব আচলতে আমি দিছপুৰত যিখন চৰকাৰ গঠন কৰিম সেইখন চৰকাৰৰ পৰা কিন্তু লাফিকুল হত্যাৰ ন্যায় আমি বিচাৰিমেই বিচাৰিম। আজি কেইদিনমানৰ কথাই ক'ল, যেতিয়া BTC যেতিয়া ইয়াত মানে তেখেতে পাৰ্টি লৈ দিছে নিৰ্বাচনত মানে প্ৰচাৰ কৰিব হৈছে, তেতিয়া কৈছে যে লাফিকুল হত্যা হাগ্ৰামাই মাৰা নাই, কিন্তু আমি 15 দিন চৰকাৰ পৰা 15 দিন কৰিম, পিছত কৰিম, কিন্তু তেওঁলোকে চৰকাৰ কৰিলে 15 দিন 3 মাহ হ'ল। ইয়াৰ ক্ষেত্ৰত কি ক'ব? আচলতে এইটো গৰিহণাযোগ্য কথা দি কথা ৰাখিব পৰা নাই। গতিকে তেখেতে স্পষ্টীকৰণ দিব। তেখেতে যিহেতু কথা কৈছিলে, আমি দাবী কৰোঁ আচলতে আজিৰ ডেটতো আমাৰ সতীৰ্থ সংগ্ৰামী বন্ধু লাফিকুল ইছলামৰ ন্যায় আমি পাব লাগে। আচলতে এইটো গোটেই BTR বাসিনে গোটেই অসমত সংখ্যালঘু সম্প্ৰদায়ে ইয়াৰ ন্যায় বিচাৰে। আচলতে চৰকাৰখন আচলতে বিবেচনা কৰিব লাগে, এইটোৰ ওপৰত কালপিটজন আইডেণ্টিফাই কৰি পানিছমেণ্ট দিব লাগে। এইটো আমাৰ ডিমাণ্ড। সেইটো আমিও ভাবিছিলোঁ সঁচা কথা যে ফ্ৰেণ্ডশ্বিপ ফাইট কিয় হৈ আছে। ফ্ৰেণ্ডশ্বিপ ফাইট অকল BJP UPPL হোৱা নাই, কংগ্ৰেছৰ আৰু UDFৰ লগতো হৈ আছে। আপোনালোকে চাব ফ্ৰেণ্ডশ্বিপ ফাইটত আচলতে কম্প্ৰমাইজ ফাইট বুলি কয় এইটো। তো কম্প্ৰমাইজ ফাইটত আচলতে ক'ৰবাত নহয় ক'ৰবাত এংগলত যাই কেনে আণ্ডাৰষ্টেণ্ডিং থাকিবই। তো ৰাইজেতো আৰু তেনেকৈ নলয় ন, ৰাইজে ভালটোক বিচাৰিব, বেয়াটোক কেতিয়াও নিবিচাৰে। গতিকে আমি জানো য'ত UPPL BJPৰ ফ্ৰেণ্ডশ্বিপ ফাইট আছে, আপোনালোকে ৰিজাল্ট চাব, মাজবাট হওক কলাইগাঁও হওক BJP নিজেকে ইয়াত UPPL জিকি আহিব, তাত কোনো সন্দেহ নাই। আমি জিকাম মানে এইখিনি ফাইনেল আৰু ঠিক তেনেকৈ আচলতে কংগ্ৰেছ আৰু AIDFৰ 5টাকৈ চিটত এলায়েন্স ফাইট হ'ব, তেওঁলোক ফ্ৰেণ্ডশ্বিপ ফাইট হ'ব। তাত আচলতে AIDFক এইকাৰণে দিয়া হৈছে তেওঁলোকে কম্প্ৰমাইজ কৰিয়ে কণ্টেষ্ট কৰি আছে। কম্প্ৰমাইজ আৰু কণ্টেষ্ট হ'ব পাৰে নেকি? কম্প্ৰমাইজ কণ্টেষ্টৰ অৰ্থ হ'ল এইটো যে হাৰ মানি কণ্টেষ্ট কৰা, এনেকুৱা বুজায়। গতিকে এই ৰাইজে বিবেচনা কৰিব। আচলতে UPPL এলায়েন্স যেহেতু BJPৰ লগত আছে, তেওঁলোকৰ কি আলোচনা আমি নাজানো, আমিতো ভোটাৰৰ লগত আছোঁ। গতিকে আমি UPPLৰ লগত আছোঁ, আমাৰ স্পষ্ট কথা। আমি UPPLৰ ক্ষেত্ৰত চাম, তাত এলায়েন্সত যাই কিনে UPPLৰ ৰিজাল্টে পজিটিভ হ'ব ফাইনেলি। আমি সাম্প্ৰদায়িক শক্তিক কোনো কাৰণতে ছাপোৰ্ট নকৰোঁ, সেয়া হিন্দুত্ববাদী হওক বা সেয়া ইছলামবাদীয়ে হওক। আজিলৈকে কৰি অহা নাই, আজিলৈকে নকৰোঁ। সেয়া লৈ কেনে বদৰুদ্দিন আজমলৰ ওপৰতো আমাৰ বিভিন্ন ধৰণৰ অভিযোগ আছে। আচলতে যুগ ধৰি মুছলিম ছাত্ৰসন্থাই বদৰুদ্দিন আজমলক সহায় কৰিব লাগিছিল, কিন্তু কৰিছে বুলি কোনেও ক'ব নোৱাৰে। আমি বদৰুদ্দিন আজমলক আজিৰ ডেটতো কওঁ, আপোনাৰ শুধৰণি নোহোৱালৈকে আপুনি ৰাজনৈতিকভাৱে এটা সঠিক স্থান নাপায়। আপুনি সেই দিনৰ কথা আপুনি মনত পেলাওক, যিদিনত নেকি চৰকাৰ কংগ্ৰেছৰ আছিলে, আপোনাক এলায়েন্সত লোৱা নাছিলে, বেয়া দিনতহে আপোনাক চাথ দিছে। তেনে ক্ষেত্ৰত স্পষ্টভাৱে বুজা যায় যে আপোনাক ব্যৱহাৰ কৰিছে। গতিকে ব্যৱহাৰ হ'ব পৰা নেতাই মুছলমান সম্প্ৰদায়ৰ মালিক হ'ব নোৱাৰে। গতিকে বদৰুদ্দিন আজমল আমাৰ মালিক নহয়। গতিকে স্পষ্ট কথা এইটো।